আজি আমি নিখিলপুৰ ছাত্ৰসন্থা আকৌ এই মাছগাঁও গাঁৱতে যেহেতু ইয়াত বহুত ধৰণী ঘৰটো মানে নষ্ট হৈছে। ইয়াত ভিতৰত সা সম্পত্তি বা ইয়াত ভিতৰত যিটো দেখা যায় যে কিছুমান ফালেঙৰ পৰা আদি কৰি চফা বিভিন্ন সামগ্ৰী তেওঁলোকে যি বচাই থৈছিলে, কিন্তু ইয়াত যেনেকুৱা ধৰণৰ পানী হৈছে বোকা হৈছে সেইটোৰ লগত একো সম্পত্তি বাচা নাই। আৰু আমি সেইটো মানে চাফ চিকুণ কৰাত বা ওলাই দিয়াত আমি সহায় কৰিছোঁ। আৰু আজি যোৱা ৰাতিৰ বৰষুণৰ কাৰণে ইয়াত মানে ৰাস্তাত পানী বা ঘৰ সন্মুখত পানী, ঘৰ ভিতৰত কাৰোবাৰ পানী, সেই বোকাৰ মাজত যিহেতু গোটেই মানে গাঁওখনত পানী ওলাই যোৱা কোনো এতিয়া ইয়াত মানে দং ছিষ্টেম নাই, যিহেতু ইয়াত মানে মাটি দি গোটেই ভৰি পৰিছে। আৰু এইটো এটা মানে গাঁৱৰ জীৱন যাপন কৰাৰ আপোনালোকে বা আমি সকলোৱে জানে যে গাঁৱৰ জীৱন যাপন কৰিলে আমাৰ কি এটা মানে সুন্দৰ সুবিধাত আমি থাকিলোঁ হয়, কিন্তু এতিয়া এই গাঁৱৰ অৱস্থাটো তেনেকুৱা দুখ লগা। আৰু এইকাৰণে আমি যিমান পাৰোঁ নিখিলপুৰ ছাত্ৰসন্থাৰ ইয়াত 100জনীয়া যি দল 10টা টিমত আমি 10টা ঘৰত সোমাই কাম কৰি আছোঁ। এনেকৈ আমি আগবাঢ়ি যাম। কিমান পাৰে আজিৰ দিনতো আমি এই মাছগাঁও গাঁৱত যি আদৰা কাম হৈ আছে তেওঁলোকৰ ঘৰত সহায় কৰিব পৰা আমি নিশ্চয় সেইটো সহায় কৰি দিম। ৰাজ্যই নিখিল বড়ো ছাত্ৰসন্থাক বহুত ধন্যবাদ দিছে। তাৰ কাৰণে আমাৰ যি মিছন, এই মিছনবোৰ আকৌ পিছলৈ এক্সটেণ্ড কৰিব নেকি? আমাৰ যিটো এটা উদ্দেশ্য আছিলে 7 দিনত আমি 200টা মানে ফেমিলি এনেকুৱা চাফ চিকুণ কৰাৰ সহায় কৰাৰ আমাৰ এটা উদ্দেশ্য। আৰু সেই মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰত যিটো সময়সীমা আছে আমাৰ 7 ডেজ, ইয়াৰ ভিতৰত যদি কৰিব নোৱাৰা যদি থাকি যায় তেতিয়া আমি 1-2 দিনৰ কাৰণে এক্সটেণ্ড কৰাটো আমাৰ সেইটো সিদ্ধান্ত আছে। আমি যিখিনি হওক 200টা ফেমিলি আমি মাছগাঁও হওক বা ওচৰত কোনোবা বেলেগ গাঁও এটা হওক, ইয়াৰ ভিতৰত আমি যিমান পাৰে আমি এইকেইটা মানে গাঁওখনত মানে ঘৰটো চাফ চিকুণ কৰা বা উদ্ধাৰ কৰাটো আমি চেষ্টা কৰি লাগিলে আমি 8 দিন কৰিম 9 দিন কৰিম, এইটো আমাৰ এটা প্ৰচেষ্টাত আছে।